All Karbi ICDS District Committee atong pen pherangkia mai ke pha Labang solam ki kidamtang thangthang ni phai Krisiarni Wolongkomaji Higher Secondary School along All Karbianong ICDS District Committee atom arpu kachilar amai inglipon bang solam abaring President Aki Happy Sandrama Loskar Lapen Secretary Aki Happy Menuti Boratum ki claim ke damalong kai ki kachidon nundi Lapen masapso takabor ipi kavipen kachicha gun ederajo All Karbianong ICDS District Committee atom chilangsi puthot arpu kachilar pondelong Laswarpu kachilar amailong Abarim ICDS District Committee Secretary Aki Happy Sandrama Loskar President Menuti Bora Aphan Arbu Pen Inthansi Akimi Secretary President Arbu Ingwai Pontulo Akimi Secretary Laki Nibedita Bora President Arbu Along Jitumoni Bordolaya Phansi Kado Kabe Chidon Sarpen Arbu Pe Pontulo Bonsita Bangswarpu kachilar along All Karbiang ICDS District Committee Klembari Ma President Sandrama Loskar Secretary Minuti Borato Kachidon Nun Thek Thialam ki Kitoko ga joini Akimi All Karbiang ICDS District Committee President Secretary Atumda Ning Ingsampon Thek Thedelo Lasi Bangsolam ki Kitoko ga puthak pen Kaching mai kaching sai kedoji aphan Theria chikloni phai phoar nisi All Karbiang ICDS songatum doan sitami Wolongkomaji Higher Secondary School along Bangsolam aputhak chingma ching sai do pontu poputa pherangkia thino kaninje ponthulo তেওঁক মানে সেক্ৰেটাৰী পাতিছিল তাৰ পিছতে তেওঁ লৰাটো যেতিয়া কেৰেলাত গৈ ঢুকালে মানসিক শাৰীৰিক বিকাৰগ্ৰস্ত হ'ল তেওঁ তাৰ পিছতে চন্দ্ৰমাক ফৰৱাৰ্ড কৰি দিলে চন্দ্ৰমাক যেতিয়া মানে তেওঁ ব্যক্তিগত হিচাপে পাতি দিলে আমি গম নাপাওঁ তথাপিতো 2 বছৰমানৰ পিছত গম পাই আমি আজিও সন্মানেৰে তেওঁক আদৰি আছোঁ কিন্তু চন্দ্ৰমা বাইদেৱে 9 চনতে দায়িত্বভাৰ ল'লে 9 চনত দায়িত্বভাৰ লৈ আজিলৈকে আমাৰ অল কাৰ্বি আংলং সহাৰিকা কৰ্মী বাইদেউসকলৰ সমস্যা কি কৰিলে কি নকৰিলে আমাক অৱগত কৰা নাই আমি ৰৈ শেষত 2020 চনত উপায়বিহীন হৈ এখন মিটিঙত বাইদেউক মাতিলোঁ সেই মিটিঙৰ তাৰিখটো আছিলে 2/11/2020 চন সেই মিটিঙত প্ৰস্তাৱ আকাৰে আমি বাইদেউ হোৱাটছআপ যোগে দিলোঁ হোৱাটছআপ যোগে বাইদেউ আমাক মানে কোনো ৰেছপন্সিবল নিদিলে তেনেকুৱাতে 15 দিনৰ এটা ম্যাদ পাতি পেলাই বাইদেউ কলো বাইদেউ নিদিলে ফোনবোৰ ৰিচিভ নকৰে কৰিলো বৰ ৰাপ ইউজ কৰে তাৰ পিছতে আমি আকৌ 30/11/2020 এখন আমি অল কাৰ্বি আংলং কৰ্মীয়া সহাৰিকাই বৈঠক বহিলো তাতো তেখেতক মাতা হ'ল তেখেতে তাতো আমাক ৰেছপন্সিবল নিদিলে তাৰ পিছত সেই 30 তাৰিখৰ যিবিলাক নেকি প্ৰস্তাৱ যিবিলাক নেকি কিবা আমি যুগুতাই পিনি বাইদেউৰ ঘৰলৈ 6 গৰাকীমান আমাক পঠিয়ালে যে আৰু এখন মিটিং পাতক মানে আমাৰ কি হৈ আছে আমি জানো যদি বাইদেউক আমি সহায় কৰিব লাগে আমি সহায় কৰিম টকাৰে হওক বা আমি নিজে উপস্থিত থাকি হওক যদি সেইখন মিটিঙতো বাইদেৱে 30 তাৰিখতো নেপাতিলে আমি সকলোৱে আখাৰে বাট চাই আকৌ 21/1/2021 পাতিলোঁ তেতিয়া সমূহ কাৰ্বি আংলঙৰ ছোৱালী আহিছে অকল বোকাজান প্ৰজেক্টটো অনুপস্থিত আছিল কিবা কাৰণত তাতে আমি কি কৰিলোঁ বাইদেউক আজি 3বাৰেই হ'ল বাইদেউ নাহিলে সেইকাৰণে আমি এটা কাম কৰোঁ এই মিটিঙতে আমি সেক্ৰেটাৰী প্ৰেছিডেণ্ট বাছনি কৰি পুৰণাখন নাকচ কৰি দিওঁ নতুন এখন ৰূপায়ণ কৰোঁ আমি লগালগ কৰি দিলোঁ কৰাৰ পিছতে বাইদেউক আমি জনোৱা হ'ল বাইদেৱে তেতিয়া আমাক অকণো সহায় নজনালে তাৰপিছত নেক্সট আকৌ আমি 11 তাৰিখে সেই বস্তুটো মানে আমি যিখন নতুন কমিটি বনাইছিলোঁ আমি ৰূপায়ণ কৰিলোঁ 11 গম পাইছেনে যেতিয়া আমি 11 তাৰিখে গোটেই মিডিয়াত দিলোঁ পেপাৰত দিলোঁ 11/2/21 তেতিয়া তেওঁলোকে কি কৰিলে 14 তাৰিখে দেওবাৰ আছিল আমাৰ ডিফুৰ মহিলা কমিটিত এখন বৈঠক আয়োজন কৰিছিল বোলে আমিতো বহু ছোৱালীয়ে নাজানো কাক মাতিছিল গম নাপাওঁ তাত দেখিছোঁ আমি টিভি সেইখন কিয় হ'ল আৰু কিয় বাইদেউ তেনেকৈ কৰিছে টিভি নিদি বাইদেউ আমাকো মাতি পেলাই আমাৰ ওচৰলৈ আহিব পাৰিলে হয় আমি সঁহাৰি জনালোঁ হয় কিন্তু আজি আমি বাধ্যতামূলকভাৱেহে 3-4খন মিটিঙত মাতিও নাহাৰ কাৰণে আমি এইটো পদক্ষেপ ল'বলৈ বাধ্য হ'লোঁ মোৰ বক্তব্য ইমানেই আচ্ছা এই আগত পুৰণা যে কমিটি আছিলে তেখেতে মানে কিমান চনৰ পৰা আহি মানে বহিছে 9 চনৰ পৰা
আজিলৈকে আজিলৈকে 2008 দীপ্তি আছিল দীপ্তিকে ব্যক্তিগতভাৱে মই ক'লোৱে নহয় মানসিক বিকাৰগত হৈ পেলাই তেওঁক মানে হস্তান্তৰ কৰি দিলে অৰ্থাৎ 9 চনৰ পৰা আজিলৈকে 2021 লৈকে তেখেতৰ প্ৰেচিডেণ্টৰ নামটো কি আছিলে নহয় প্ৰেচিডেণ্টৰ নামহে মিনতি বৰা আৰু তাৰপিছত ছেক্ৰেটাৰী চন্দ্ৰমা লস্কৰ তেখেতে মানে 2009 পৰা 21 লৈকে বহিছে তাৰপিছত একো কাম নকৰিলে মাজতে দেখুৱাব নোৱাৰিলে কৰিছে যদিও আমাক এখন মিটিং আকাৰে হওক আলোচনা আকাৰে হওক মানে নিদিলে আমি মানে অস্বস্তি হৈ পেলাই বাধ্যতা হৈ পেলাই আজি এইখন ৰূপায়ণ কৰিলোঁ এই নেক্সট আজি ছেক্ৰেটাৰী প্ৰেচিডেণ্ট এইখন আৰু যে নতুন যোনটো কমিটি আপোনালোকে গঠন কৰিছে তে প্ৰেচিডেণ্ট ছেক্ৰেটাৰীটো কোন হয় বা নাম কি আছে বৰ্তমান যিখন আমি কমিটি গঠন কৰিছোঁ সেই ছেক্ৰেটাৰী হৈছে নিবেদিতা বৰা সন্দিকৈ আৰু প্ৰেচিডেণ্ট জ্যোতিমণি বৰদলৈ বাইদেউ তেনি পিনি nang litum dak chetong nang akimi committee ke seng nang kopia join ni lo ni laso join ni ke lalo alang litum mane laso committee alang litum ke formal reading piklo pining pen ningkan krisir ke bagdolo halat kosalon ningkan 2009 pen si alang litum han arpu ke laso arpu peklo tami alang litum ceklem klik lasini litum ke ICDS mate Angonbadi tumke all Karbi Anglong Angonbadi mate ICDS lo nili tumangke hemkar kokalon antabi alang litum nang klem nang Japon pe ajok jong se alang tum jong sinang klem pi mesen pulote nili tum non anke la son atukit mate la son kisung nili tum pophe bek lo la ke nili tum non anta nili tum la hemkar ko atumsi apoisa nang ongbom nilitum thang apoisa tabe ko somar lo mga chilangji mate inije hem intikara sing lo makilangji inke nilitum ako hajira ta chiduna ngala la pupulote ko sona alang litum jongsi nang ke klempon nang ke japon mesen pulote nilitum non an la son ke pokhe la lo he pini kono na pese ke tong lo la ta oh pini ga che tong ke do lo nilitum rong khang pen lo lapen ke bukajan pen dolo lapen harakat pen dolo la nilitum la ilitum all dok muka bokolia la hai duman ta du elo la sinilitum kisum nai alam mangkelalo পশ্চিম কাৰ্বি আংলং ৰংখাঙৰ মই ছেক্ৰেটাৰী হওঁ মোৰ প্ৰেচিডেণ্টৰ অকণমান অসুবিধা আছে আজি তেওঁ আহিব পৰা নাই বাইদেউহঁতে মাতিলে মই আহিলোঁ এতিয়া ঘটনাটো এনেকুৱা হৈছে এফালে যিখন কমিটি ফৰ্ম কৰা হৈছে সেইখনত মোক তেওঁলোকে প্ৰেচিডেণ্ট পাতিছে এনেকৈ এখন কমিটি হ'ল আৰু কিন্তু এইটো আমিও জানো যে পুৰণা কমিটিয়ে ৰিজাইন নিদিলে এই কমিটিখন মানে গ্ৰহণযোগ্য নহয় কিন্তু বাৰে বাৰে আপোনালোকক মাতাৰ পিছতো আপোনালোকে কমছে এটা বহি পেলাই এটা আলোচনাটো কৰিব পাৰে না কিন্তু ঘটনাটো হৈছে 2009 চনৰ পৰা এই কাৰ্বি আংলঙৰ আমাৰ পশ্চিম কাৰ্বি আংলঙৰ প্ৰেচিডেণ্টটো মই টানি নিছিলোঁ যে ইমান বছৰে হাওৰা ঘাটে লৈ আছে প্ৰেচিডেণ্ট ছেক্ৰেটাৰী কিন্তু এতিয়া আমাৰ কিবা পশ্চিম কাৰ্বি আংলং লাগিব তেতিয়া আমাক দিলে প্ৰেচিডেণ্ট আমি মিনতি বৰা বাইদেউক সন্মানে প্ৰেচিডেণ্ট তাত বহুৱাৰ পিছত 9 চনৰ পৰা আজিলৈকে কোনো এখন মিটিং নাই দেই এজন MSCয়ে যেতিয়া নেকি 5 বছৰীয়া কাৰ্যকাল সাহিত্য সভাৰ প্ৰেচিডেণ্টটো 5 বছৰৰ কাৰ্যকাল কিন্তু ICDSত এনেকুৱা কি এটা বস্তু আছে মানে সেই 9 চনৰ পৰা আজিলৈকে মানে তেওঁলোকে আকৌ বহক কিন্তু ছোৱালীখিনিক মাতি পেলাই এখন মিটিং কৰাটো এটা যুক্তি আছিলে কিন্তু এতিয়া আমাৰ ছোৱালীবিলাক এতিয়া খঙাল হৈ গ'ল যোৱাৰ পিছতে মানে এই মিটিংখন কল কৰি পেলাই এই কমিটিখন ফৰ্ম কৰিলে এতিয়া তেওঁলোকে কৈছে যে আমাৰ বাইদেৱে কৈছে মিনতি বৰা বাইদেৱে যে এখন 2 নম্বৰী কমিটি মানুহ কেতিয়াবা এনেকুৱা কমিটি 2 নম্বৰী হয় নেকি কিন্তু আজি যে 9 চনৰ পৰা বহিছে সেইখন কি কমিটি হয় যে ছোৱালীবিলাকক এটা সান্তনা দিয়া তেওঁলোকৰ লগত ডিছকাছ কৰা তেওঁলোকৰ লগত আলোচনা হোৱা প্ৰেচিডেণ্ট ছেক্ৰেটাৰী কাম কি এই সংগঠন এই ছোৱালীখিনিৰ ওপৰতহে তেওঁলোকে প্ৰেচিডেণ্ট ছেক্ৰেটাৰী হয়নে কিন্তু ঘটনাটো হৈছে কি আমি তেওঁলোকে খঙত ক্ষোভত ছোৱালীয়েও অতিষ্ঠ হৈ পেলাই বাৰে মাতা স্বত্তেও নাহাৰ কাৰণহে এই কমিটিখন তেওঁলোকে ফৰ্ম কৰিছে সেইকাৰণে মই যোৱাকালি অল অসমৰ প্ৰেচিডেণ্টৰ লগত কথা পাতিছিলোঁ যে এনেকুৱা বস্তুটো বাইদেউ হ'ব পাৰে নে নোৱাৰে যদি বাৰে মাতোঁতেও তেওঁলোকে নাহে কমিটি নবহে তেতিয়াহ'লে সিদ্ধান্ত কিবা এটাত ল'ব লাগিব গতিকে এতিয়া মানে আমি এইটোৱে বিচাৰোঁ এই পাৰ্টি 2 নম্বৰী সেই পাৰ্টি 1 নম্বৰী এনেকুৱা আমি অংগনাৰী কি হয় আমি এটা অনাৰিয়াম সামান্য এটা অনাৰিয়াম পাওঁ আমি
সেই অনাদিৰ মাজত আমাৰ এখন বৃহৎ ঘৰ চলে কাৰণ অংগনবাদী ৱাৰ্কাৰক ইমান বুৰ্বক সজাব নালাগে কাৰণ সকলোৱে এখন ঘৰৰ মালিক হয় তেওঁলোকে যিকোনো কিবা 4,500 টকা 1,500 টকাত মই 100 টকাৰ পৰা কৰা মানুহ হয় অংগনবাদী 1983-84ত মই জইন কৰিছিলোঁ সেই তেতিয়াৰ পৰাই আজি গৈ 4,500 পইচা হৈছে সেইটো আমাৰ কাৰণে বেছি কিন্তু সেই 100 টকাটো যি বস্তু পাইছিলোঁ আজি 4,500টো সেই বস্তু নাপায় কিয় নাপায় বস্তুৰ দাম বাঢ়ি গ'ল চবৰে বাঢ়িল অংগনবাদী ৱাৰ্কাৰ তেনেকৈয়ে থাকিলে গতিকে মই মানে আমাৰ প্ৰেচিডেণ্ট বাইদেউক এইটোৱে কৈছিলোঁ যে ছোৱালীখিনিৰ লগত বহি আপোনালোকে ঠেলাঠেলি কৰিব নালাগে এটা কম্প্ৰমাইজলৈ আহক কাৰণ যেতিয়ালৈকে আপোনালোকে কম্প্ৰমাইজত নহয় তেতিয়াহ'লে এই বস্তুটো ডিভাইডে হৈ থাকিব অল অসমত ডিভাইড আছে কিন্তু আমি কাৰ্বি আংলং হ'বলৈ নিদিওঁ এটাই থাকিব কাৰ্বি আংলঙত এখনেই কমিটি হ'ব যিখন আপোনালোকেও আহি বহক আজি নিউজৰ থ্ৰুদিও মই আমাৰ প্ৰেচিডেণ্ট বাইদেউ আৰু আমাৰ চন্দ্ৰমা বাইদেউক কৈছোঁ মানে তেওঁলোকে সহকাৰে সকলোৱে মিলিজুলি এটা কিবা এটা সিদ্ধান্ত লওক খালি